हेलो गाइज কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আজি লৈ আছো এটা মিনি ব্লগ একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আমাৰ গাঁৱৰ বুৱাৰী মানুহখিনি আমি বিহু মাৰিছিলোঁ কিন্তু সকলোৰে অসুবিধা এনেকুৱা হৈ থকাৰ কাৰণে সকলোৰে অসুবিধা হৈ থকাৰ কাৰণে খানাটো আমি খোৱা হোৱা নাছিলে তো মানে আজিহে মিল হৈছেগে আৰু চবৰে প্ৰব্লেমবিলাক সলভ হৈছেগে সেইটো কাৰণে আজি আমি সকলোৱে মিলি আমাৰ বিহু মৰা খানাটো খাবলৈ লৈছোঁ অগৈ মোটো মা তাতে দি দিয়কচোন খাম এই হাতখন আৰু সেইফালে চমি বৌৱে ভাত বনোৱাত পূৰা লাগি আছে আৰু এইফালে আমাৰ বৌহঁতে চালাড কাটি আছে মোৰ যিহেতু হাতখন কটা সেইটো কাৰণে মই একো কাম আজি কৰিব পৰা নাই মোৰতো ভালেই হৈছে আৰু আৰামত খাবলৈ পাম আজি খানা ৰেডি এতিয়া সকলো লাইন পাতি বহি লৈছে সুন্দৰ লাগিছে ধুনীয়া এইফালে কৰিশ্মাই বিলাইছে গিলাচ সকলোৱে টিফিন লৈ লৈছে যিহেতু মাছ মাংস দুয়োটাই খোৱা নহয় একেলগতে ইমানকৈ খাব নোৱাৰে সেইটো কাৰণে টিফিনটো লৈ অহা আছে চবেই টিফিনত আৰু এনেকৈ ভৰাই ভৰাই ঘৰলৈ লৈ কৰিশ্মা খাইছা খোৱা